Hello viewers, welcome to my channel MrRaja. আজি আমি ভাৰতীয় ৰেলৰ সৈতে জড়িত কিছুমান তথ্যৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। যদি আপোনালোকে ভিডিঅটো ভাল পায় তেতিয়াহলে লাইক কৰিব, শেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তেতিয়াহলে আহক আজিৰ ভিডিঅটো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে যদি ট্ৰেইনত যাত্ৰা কৰিছে তেতিয়া কোনোবা এটা ষ্টেচন পাওঁতে আপুনি নিশ্চয় মন কৰিছে যে সেই ষ্টেচনটোৰ নাম এখন সাইনবোৰ্ডত লিখা থাকে। ষ্টেচনটোৰ নামটোৰ তলতে সৰু সৰু আখৰ কিছুমান তথ্য লিখা থাকে। সেই তথ্যবোৰ আপোনালোকে মন কৰিছেনে? তাত লিখা থাকে যে সমুদ্ৰ তলৰ পৰা উচ্চতা। কিন্তু সমুদ্ৰ তলৰ পৰা উচ্চতা মানে কি? আচলতে আমাৰ পৃথিৱীখন হৈছে ঘূৰণীয়া আৰু বৈজ্ঞানিকসকলে গোটেই পৃথিৱীখনৰ উচ্চতা জুখিবৰ কাৰণে তেওঁলোকক এনেকুৱা এটা কেন্দ্ৰ দৰকাৰ যাৰ জৰিয়তে তেওঁলোকে গোটেই পৃথিৱীখনৰ সমান উচ্চতা জুখিব পাৰে। ইয়াৰ কাৰণে তেওঁলোকে সমুদ্ৰক ভাল বিকল্প হিচাপে চিহ্নিত কৰিছে, কিয়নো সমুদ্ৰৰ পানী সদায় এটা লেভেলতে থাকে। চিভিল ইঞ্জিনিয়াৰিঙৰ বাবেও সমুদ্ৰকে ভাল বিকল্প হিচাপে চিহ্নিত কৰা হৈছে। ৰেলৱে ষ্টেচনত সমুদ্ৰ তলৰ উচ্চতা ট্ৰেইনৰ গাৰ্ড আৰু ট্ৰেইনৰ ড্ৰাইভাৰৰ সুবিধাৰ্থে লিখা হয়। ধৰি লওক এখন ট্ৰেইন 100 মিটাৰ সমুদ্ৰ তলৰ উচ্চতা থকা ষ্টেচন এটাৰ পৰা 150 মিটাৰ সমুদ্ৰ তলৰ উচ্চতা থকা আন এটা ষ্টেচনলৈ যাব লগা হ'ল। তেতিয়া ড্ৰাইভাৰজনে সেই বৰ্ডখন চাই অনুমান কৰিব পাৰে যে তেওঁ কি হিচাপত ট্ৰেইনৰ গতিবেগ সলনি কৰিব আৰু ইয়াৰ জৰিয়তে বিজুলী পৰিবাহী টায়াৰসমূহৰ উচ্চতা জোখা হয়, যাৰ জৰিয়তে বিজুলী সঞ্চালিত ট্ৰেইনসমূহ চলাচল কৰে। বন্ধুসকল, আপোনালোকে ট্ৰেইন ষ্টেচনত গ'লে আৰু এটা কথা মন কৰিব, ট্ৰেইনৰ শেষৰ ফালে এটা X আখৰ লিখা থাকে। সেই X আখৰটোৰ অৰ্থ কি? যিটো ডবাত X আখৰটো লিখা থাকে সেইটো হৈছে ট্ৰেইনখনৰ অন্তিমটো ডবা, আৰু যেতিয়া এখন ট্ৰেইন এটা ষ্টেচনেদি পাৰ হৈ যাব তেতিয়া সেই ষ্টেচনত কৰ্মৰত ৰেলৱে কৰ্মচাৰীয়ে সেই Xটো চাই অনুমান কৰে যে গোটেই ট্ৰেইনখন সুকলমে পাৰ হৈ গৈছে। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহলে লাইক কৰিব, শেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আৰু ফেচবুকত মোৰ এটা পেজ আছে MrRaja নামেৰে, সেই পেজটো আপোনালোকে লাইক কৰি দিব। ধন্যবাদ।